কমলপুৰ থানা অন্তৰ্গত কুমাৰীকাটা চকী অধীনত বগাজলি এলেকাত পাহাৰ ওচৰৰ এটা ডঙত মটৰ চেল পৰি থকা দেখা পায় পুলিচ আৰু SSP লগতে আৰ্মিক খবৰ দিয়া হয়। সেইমতে পুলিচ আৰ্মি লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু লগতে আৰ্মিও উপস্থিত হয়। সেই টাইমৰ আৰ্মিৰ যোনটো বোম এক্সপাৰ্ট সিহঁতে উদ্ধাৰ কৰি কিনি সিহঁতে পৰীক্ষা চাই কিনে প্ৰাথমিক পৰীক্ষা কৰা হয়। পিছত লগে লগে আমি সিহঁতে কোৱা মতে যোনটো মটৰ চেল আছিলে এইটো নিষ্ক্ৰিয়ভাৱে আছিলে। গতিকে সেই নিষ্ক্ৰিয় মটৰ চেলটো আমি সিহঁতক আৰ্মিয়ে পঠাই দিয়া হয়। আৰু আমি আজি এইটো অনুৰোধ কৰিছোঁ ৰাইজক, স্থানীয় বাসিন্দা, যাতে এনেকুৱা যদি ভৱিষ্যত দেখা পোৱা যায় তেতিয়াহ'লে কোনো লগে যাতে কোনো নচোৱাকৈ আমাক যাতে পুলিচ বা আৰ্মি বা SSB খবৰ দিয়ে, এইটো অনুৰোধ কৰিলোঁ।